ओह यार यार ये कितनी औसम है यार। অসমৰ বিহু সম্ৰাট বুলি কাক জনা যায়? নাজানো। তাৰ একেবাৰে শেষৰ বিহু দিনটো কি বুলি কোৱা হয়? বন্ধুসকল, আজি আমি উপস্থিত হৈছোঁ সেই ঢকুৱাখানাৰ ফাট বিহু তলিত। ইয়াতে বিহুৰ কিছুমান প্ৰেক্টিচ হৈ আছিল। তোমাক আমি এতিয়া বিহুৰ ওপৰতে দুটা প্ৰশ্ন সুধিম। যদি তুমি শুদ্ধ উত্তৰ দিব পাৰা তেতিয়াহ'লে তোমাৰ কাৰণে আমি গিফ্ট লৈ আহিছোঁ, গিফ্টটো দি থৈ গুচি যাম। चलो भाई देखो अब मैं क्या करता हूँ। প্ৰথম প্ৰশ্নটো হ'ল গগনা কেই প্ৰকাৰৰ? গগনা, লাহৰি গগনা, আৰু जल्दी बोल, कल सुबह पनवेल निकलना है। ৰামধন গগনা। শুদ্ধ উত্তৰ। তেওঁ প্ৰথম প্ৰশ্নটো শুদ্ধ উত্তৰ দিছে। আমি ছেকেণ্ড প্ৰশ্নটোলৈ যাব বিচাৰিছোঁ। তুলিত কেইটা ফুটা থাকে? তিনিটা। শুদ্ধ উত্তৰ। তেওঁ দুটাকে শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছে। এটা আমি উপহাৰ দিম। উপহাৰটো হৈছে এইটো। हाय हाय প্ৰথম প্ৰশ্নটো সুধিছোঁ, ছোৱালীসকলে বজোৱা যিটো গগনা কয় সেই গগনাটোৰ নাম কি? গগনাটোৰ নাম লাহৰি গগনা। শুদ্ধ উত্তৰ। প্ৰথম প্ৰশ্নটো শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছে। এতিয়া প্ৰশ্নটো হ'ল কঁঠাল গছজোপাৰ পৰা আমি কি বাদ্যযন্ত্ৰ বনাই বিহুত ব্যৱহাৰ হোৱা? ঢোল। ঢোল। শুদ্ধ উত্তৰ। তেওঁ লাভ কৰিব এতিয়া এটা উপহাৰ। তুমি খুলিছা ইয়াতে। ओह यार यार ये कितनी औसम है यार। বিহুৱাসকলে বিহু মাৰোঁতে পৰিধান কৰা চোলাটোৰ নাম কি? গুমচেং হয় জানো? হয়। ভালকৈ ক'বা ভাবিছ? গুমচেং। ইয়াৰ আৰু এটা নাম আছিলে চাপকন। তুমিতো শুদ্ধ উত্তৰ দিছা। ছেকেণ্ড প্ৰশ্নটো হ'ল ঢোলটো বনাওঁতে যিডোখৰ বজায় সেই বজোৱা অংশডোখৰ কিহৰ পৰা লোৱা হয়? গৰু চালে। শুদ্ধ উত্তৰ। তেওঁ এতিয়া আছোঁ এয়া লোৱা। हाय हाय পেপাৰ যি অংশ মুখত লৈ বজোৱা হয়, পেপা, সেই অংশটোক কি বুলি জনা যায়? সেই অংশটো চুপহী বুলি কয়। চিয়'ৰ? শুদ্ধ উত্তৰ। তেওঁ প্ৰথম প্ৰশ্নটো শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছে। ২ নম্বৰ প্ৰশ্নটো হ'ল আমাৰ অসমৰ বিহুৰ সম্ৰাট বুলি কাক জনা যায়? বিহু সম্ৰাট बे जल्दी बोल, कल सुबह पनवेल निकलना है। বিহু সম্ৰাট ৰঞ্জিত গগৈ হ'ব। ভালকৈ কওকচোন। ৰঞ্জিত গগৈ। চিয়'ৰ নে? মোৰ ফালৰ পৰাতো 100%। অশুদ্ধ উত্তৰ। প্ৰথম প্ৰশ্নটো হ'ল অসমৰ বিহুৰ সম্ৰাট বুলি কাক জনা যায়? बिहू सम्राट जल्दी बोल, कल सुबह पनवेल निकलना है। मैं जनातो होमनाथ बरा বুলি কম। অশুদ্ধ উত্তৰ। অসমৰ বিহুৰ সম্ৰাট বুলি কাক জনা যায়? নাজানো। ओह यार অসমৰ বিহুৰ সম্ৰাট বুলি কাক জনা যায়? সোমনাথ ওজা। ভালকৈ ভাবিছা? 100% কওক, হয় নহয়? হয়। অশুদ্ধ উত্তৰ। বহাগ বিহু কোন দিনাৰ পৰা আৰম্ভ হয়? বহাগ বিহু বহাগৰ 1 তাৰিখৰ পৰা আৰম্ভ হয়। হয় জানো? হয়, মানে চ'তৰ 31 তাৰিখে আমাৰ গছৰ তলত জ্যেষ্ঠসকলে বিহু পালন কৰে আৰু আমাৰ হুঁচৰি সেইদিনাখনিৰ পৰাই আৰম্ভ হয়। ऐसे में बड़ा सख्त लौंडा हूं, लेकिन यार यहाँ में पिघल गया। একজেক্ট মোৰ কুৱেশ্যনটো হ'ল বহাগ বিহু আমি কোন দিনাৰ পৰা পালন কৰোঁ? চ'ত আৰু বহাগৰ সংক্ৰান্তিৰ দিনাৰ পৰা। हाय हाय শুদ্ধ উত্তৰ। তেওঁ প্ৰথম প্ৰশ্নটো শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছে। বহাগ বিহুটোৱে ইংৰাজী কোনটো মাহত পালন কৰা হয়? এপ্ৰিল মাহত। শুদ্ধ উত্তৰ। তেওঁ দুটাকে শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছে। হেল্ল' আপোনাৰ উপহাৰ। থেংক ইউ। সমজুৱাভাৱে আমি প্ৰশ্ন সুধিম।
সেই প্ৰশ্নটো যোনে শুদ্ধ উত্তৰ দিব তেওঁকে আমি 2 নম্বৰ প্ৰশ্নটো সুধিম আৰু 2 নম্বৰ প্ৰশ্নটো যদি শুদ্ধ উত্তৰ দিয়ে তেতিয়াহ'লে তেওঁক আমি উপহাৰটো দি থৈ গুচি যাম। বহাগ বিহুৰ একেবাৰে শেষৰ দিনটোক কি বিহু বুলি কোৱা হয়? তেওঁ প্ৰথম উত্তৰ দিছে। গগনা কেই প্ৰকাৰৰ? গগনা 2 প্ৰকাৰৰ, কি কি? ৰামধন আৰু লাহৰি গগনা। শুদ্ধ উত্তৰ। ডেকাসকলে বজোৱা গগনাটোক কি বুলি কোৱা হয়? ৰামধন গগনা। শুদ্ধ উত্তৰ। উপহাৰ শুদ্ধ উত্তৰ দিয়াৰ বাবদ। বহাগ বিহু ইংৰাজী কোনটো মাহৰ পৰা আৰম্ভ হয়? তুমি তাঁত বব জানা নাই? ओह यार ये कितनी औसम है यार। যিসকল ছোৱালীয়ে তাঁত বব নাজানিছিলে এটা নামেৰে মাতিছিলে, সেই নামটো কি কোৱা? যদি কামত এলাহ হয় ফুকৰি দিব ভালকে ভাবিছো। ओह यार 100% চিয়ৰ না? हाय हाय শুদ্ধ উত্তৰ। সক্ষম আছে 2টাকে প্ৰশ্ন। তেওঁক আমি এটা উপহাৰ দিম। উপহাৰ ভালকে খুলিছা। কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। ইমান টাইপ পেকিং কৰিছানে বাৰু? ओह यार সানসিল্ক শ্যাম্পু থ্যাংক ইউ এতিয়া ঘামত চুলি একদম বেয়া হৈ গৈছে, একদম ভাল হৈ যাব এতিয়া। থ্যাংক ইউ हाय हाय इतना सुकून। বহাগ বিহু কোন দিনাৰ পৰা আৰম্ভ হয়? বহাগ বিহু প্ৰথমৰ দিনটো গৰু বিহু বুলি কোৱা হয়। গৰু বিহু কোন দিনা আৰম্ভ হয়? বহাগ মানে এইটো কি বুলি কয়, চ'তৰ শেষৰ দিনটো উৰুকা দিন হিচাপে ধৰা হয়। শুদ্ধ উত্তৰ। একেবাৰে শেষ দিনটোক কি বিহু বুলি কোৱা হয়? তাৰ একেবাৰে শেষৰ বিহু দিনটোক কি বুলি কোৱা হয়? চেঙা বিহু। क्या बोला तूने? চেৰা বিহু, চেৰা বিহু। চেৰা বিহু বুলি কোৱা সঁচানে? চেৰা বিহু বুলি 100%? 100%। 110% চেৰা বিহু বুলি কয়। উপহাৰ এটা লাভ কৰিব। তেওঁকে উপহাৰ এটা দিছোঁ। গা ধুব পাৰিম ন? একদম দুটুকুৰা ভাল বস্তু পাইছোঁ। এটুকুৰা হৈছে ডভ আৰু এটুকুৰা হৈছে পেয়াৰ্চ নে পিচ নে কিবা এটা বুলি কয়। এটুকুৰা ৰঙা ৰঙা বুলি কয়, এটুকুৰা বগা বুলি জানো। মই এতিয়া বগা হৈ যাম বুলি ভাবিছিলোঁ।